ৰঙিয়াৰ আম্বেদকাৰ ভৱনত শতাধিক পুৰুষ মহিলাৰ উপস্থিতিত প্ৰধানমন্ত্ৰীৰ এশসংখ্যক মন কী বাত অনুষ্ঠান। I am fine. And how is your work going on? So I'm still working along with my. Now reached 30% team. Yes, আজি 30 এপ্ৰিল তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ এশসংখ্যক সম্পূৰ্ণ হয়। এশসংখ্যক মন কী বাত অনুষ্ঠানৰ লগতে সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে ৰঙিয়াৰ আম্বেদকাৰ ভৱনত মন কী বাত অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শতাধিক পুৰুষ মহিলাই অতি মনোযোগেৰে মন কী বাতত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। উক্ত অনুষ্ঠানত ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত ৪৯-৬০ নং বুথৰ দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দুখীয়া ৰাইজৰ আঁচনিবোৰৰ বিষয়ে সাধাৰণ লোকে বুজি পোৱাকৈ বিতংভাৱে ব্যাখ্যা কৰিছে বুলি তেওঁলোকে এই অনুষ্ঠানৰ দ্বাৰা যথেষ্ট অনুপ্ৰেৰণা লাভ কৰা বুলিও জনায়। of our. So congratulations and wish you best luck. Thank you, sir. Thank you. Thank you, Vijay sir. বহুত ভাল লাগিল মন কী বাত অনুষ্ঠানত আহি ইয়াত বহুতো কথা জানিব পাৰিলোঁ আৰু শিকিব পাৰিলোঁ আৰু ইয়াৰ জৰিয়তে আমি নজনা কথা শিকি বহুতখিনি উপলব্ধি হ'লোঁ। শুনিলোঁ কিন্তু আমাৰ এটা বেয়া লাগিছে যে আমাৰ যাতে অৰুণোদয় আঁচনি আহে আমি পোৱা নাই, যাতে নোপোৱা মানুহখিনি যাতে পায় সেইখিনি আশা কৰিছোঁ আৰু সেইখিনিয়ে মোৰ ক'বলগীয়া। পালোঁ যে মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে আপোনাৰ যিখিনি মানুহে নিজে নিজে কাশ্মীৰতে হওক বা আপোনাৰ মণিপুৰতে হওক গোটেইখিনি কোনোবা এজন মানুহে নিশ্চয় ওচৰৰ যিবিলাক দুখীয়া মানুহক হেল্প কৰি আছে, চৰকাৰে সহায় কৰিছে, বুজি পালোঁ আৰু সেইখিনিকে আৰু বিশেষ বুজাও নাই আজি প্ৰথমতে সেইকাৰণে।